হলি আজিৰ পৰা দেউল আৰম্ভ। নমস্কাৰ সকলোকে। আজি হৈছে আমাৰ বৰপেটাৰ হোলীৰ প্ৰথমটো দিন গন্ধযাত্ৰা আৰু আজি বাটে বাটে মুকলি হোলী গীত প্ৰতিযোগিতা আছে আৰু আমি তাকেই চাবলৈ আহিছোঁ। আমি ইয়াত ৰৈ আছোঁ হোলী গীত প্ৰতিযোগিতা চাবলৈ আৰু আপোনালোককো দেখুৱাম বাৰু। এইবাৰ বাটে বাটে হোলী গীত প্ৰতিযোগিতাৰ আমন্ত্ৰিত অতিথি হৈছে বেহৰবাৰী আউটপোষ্টৰ মোহন খ্যাত দীপজ্যোতি কেওট আৰু স্বীতি দাস। তাৰপিছত তেনেদৰে লাহে লাহে আমি ওলালোঁ ৰাইজিং ক্লাবলৈ। এয়া বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া দেৱৰ সৈতে একেলগে বহিছে দীপজ্যোতি কেওট আৰু স্বীতি দাস। সৌৱা হোৱাইট টপ পিন্ধি যে গাই আছে সেইজনী মই। আমাৰ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া দেৱৰ সৈতে সকলোৱে আজি হোলী গালোঁ, বহুত ভাল লাগিল। আৰু তাৰপিছত মোহনে মানে দীপজ্যোতি কেওটে অকণমান নিজৰ মনৰ কথা ক'লে, বৰপেটালৈ আহি কেনেকুৱা লাগিল তেওঁৰ। সৰুৰপৰা শুনি আহিছিলোঁ, কেতিয়াও স্বচক্ষুৰে দৰ্শক হোৱা সৌভাগ্য হোৱা নাছিল। ৰাইজিং ক্লাবক বহুত বহুত ধন্যবাদ। এনেকুৱা অনুষ্ঠান পাতি বেলেগৰ লগতে মোকো আনি পেলাই অকণমান সুযোগ দিলে, ৰাইজৰ লগত একেলগে খোজ কঢ়াৰ আশীৰ্বাদ লোৱাৰ বাবে বহুত বহুত ধন্যবাদ। তাৰপিছত এয়া সু গায়িকা স্বীতি দাসে নিজৰ মনৰ কথা ক'লে। ৰাইজিং ক্লাবক প্ৰথমতে ধন্যবাদ দিছোঁ যে এনেকুৱা ধৰণৰ অনুষ্ঠান এটাত তেওঁলোকে আমন্ত্ৰণ কৰি আনিছে। বৰপেটা হোলী তেওঁলোকৰ ভাষণ শুনি আমি তাৰপিছত ওচৰৰ দোকান এখনলৈ আহিলোঁ আৰু তাৰপিছত গ'লোঁ আমাৰ বৰপেটাৰ বিখ্যাত গুটিদাৰ ফুচকা খাবলৈ। চুনু ফুচকা খাই কেনে লাগিল? মজা গুটিদাৰ ফুচকা। আমাৰ বৰপেটাৰ বিখ্যাত ফেমাছ গুটিদাৰ ফুচকা। শুভ সন্ধিয়া সকলোলৈ। এতিয়া যাম গণকুছি সত্ৰলৈ, গন্ধোৎসৱ। আপোনালোকক দেখাম কি কি হয় গণকুছি সত্ৰত। তাৰপিছত ওলাই আহিলোঁ আমি গণকুছি সত্ৰলৈ বুলি। সৌৱা মোৰ ফাদাৰ হি। এয়া গণকুছি সত্ৰৰ মদন মোহন গোসাঁইক মণিকূট গৃহৰ পৰা উলিয়াই আনি মেজিৰ চাৰিওফালে ৭ পাক ঘূৰোৱা হয় আৰু তাৰপিছত যোগমোহন গৃহত প্ৰতিষ্ঠা কৰা হয়। যোগমোহন গৃহত প্ৰতিষ্ঠা কৰা গোসাঁইক শুভ লগ্ন চাই দৌল গৃহত প্ৰতিষ্ঠা কৰোৱা হয় আৰু তাৰপিছত আকৌ শুভ লগ্ন চাই দৌল গৃহৰ পৰা গোসাঁইক যোগমোহন গৃহত প্ৰতিষ্ঠা কৰা হয়। নাজানো কিয় সৰুৰে পৰা আতচবাজি মোৰ খুবেই ভয় লাগে। এতিয়া ডাঙৰ হ'লো তথাপিও আতচবাজি এতিয়াও বহুত ভয় লাগে, কাৰণ সোপা মাৰি আছিলোঁ মই আতচবাজিৰ সময়ত। সুৱেৰিৰ দিনাখন গোসাঁইক
যোগমোহন গৃহৰ পৰা নি সেইকেইটা খুওৱা হয় আৰু তাৰপিছত সত্ৰ চৌহদত 7 পাক ঘূৰাই মণিকূট গৃহত প্ৰতিষ্ঠা কৰোৱা হয়। এই মৰম লগা ল'ৰাটোৰ সম্বন্ধত মোৰ ভাগিন হয় আৰু মোক মিমি বুলি মাতিছে। কি মৰম লাগিছে ন? তাৰপিছত ভকতসকলে নাম ধৰিলে আৰু তাৰপিছত প্ৰসাদ বিতৰণ কৰিলে। তাৰপিছত আমি ঘৰলৈ আহিলোঁ আৰু বাকী ভিডিঅ' কালি বনাম। কালি ভৰদৌল, 3 দিন ভৰদৌল, তাৰপিছত সুৱেৰী দিনাখন কি ভিডিঅ' বনাম নাজানো, কাৰণ মোবাইলত পানী সোমাব পাৰে, সেইবাবে মোবাইলটো অকণমান ভালকৈ ৰাখিব লাগিব। বাকী এই 3 দিনৰ ভ্লগ নিশ্চয় দিবলৈ আপোনালোকক চেষ্টা কৰিম। আৰু বাকী ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু আজিলৈ তেন্তে ইমানেই। টাটা, বাই বাই।